friends, welcome back to my YouTube channel. আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো আকৌ এটা নতুন ভিডিও আৰু আশা কৰো ভিডিওটো শেষৰলৈকে চাব সকলোৱে আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই তেওঁলোকে যাতে সাবস্ক্ৰাইব কৰি দিয়ে আৰু যেহেতু সৰস্বতী পূজা আহি আছে গতিকে আমি অলপ এতিয়া ওলাই যাম সৰস্বতী পূজাৰ বজাৰ কৰিবলৈ অৱশ্যে কাপোৰ কানি বজাৰ বুলি ক'লেতো সবেই ভাবিব যে কাপোৰ কানি বজাৰ কিন্তু হেয়া নহয় আপোনালোকেও যে ওলাই যাম যেহেতু আপোনালোকৰকো দেখাওঁ ক'ত যাওঁ কি কৰিম সো মই ওলাই লওঁ তাৰপিছত লগ পাই আছোঁ চাই ভিডিওটো সো মোৰ ওলাই হৈ গ'ল এয়া কুৰ্তি পিন্ধি লৈছোঁ আৰু আচলতে মই কুৰ্তি পিন্ধি ভাল পাওঁ চাওঁগে তাই ওলাই হ'ল নে নাই হোৱা তুমি কি ৰেডি হোৱাই নাই ব্লগ শুনিছোঁ ৰেডি হোৱা মই আহিলোঁ এই ৰুমত কিন্তু এই ওলাই আছে আৰু হোৱা নাই আচলতে এইবাৰ সৰস্বতী পূজা বুলি ইমান উৎপাত লগা নাই যিটো এক্সাইটমেণ্ট থাকে আগৰ পৰাই এইবাৰ লগা নাই কাৰণ যাব নেকি আমাৰ লগত আৰু এয়া বা নোলাই লাজ কৰে আন্ধাৰ হৈ গৈছে এইবাৰ মানে এক্সাইটমেণ্ট লগা নাই কাৰণ মানে এইবাৰ পৰীক্ষাটো আহি আছে চ' এনেই আৰু অকণমান ওলাই যাম অলপ সময় সৰস্বতী আমাৰ বা আৰু আমাৰ লগতে থাকে বাৰ নামটো হৈছে শিখা শইকীয়া আৰু বাৰ ঘৰ হৈছে দেৰগাঁও চ' বাই কি ক'ম আৰু বাৰ বিষয়ে টেষ্টি চিকেন বনাই বা কিবা এটা কৈ দিয়ক যে মানে মোৰ ভিডিঅ'বোৰ যাতে চবেই চাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে কৈ দিয়ক আকৌ এই নকয় বাই লাষ্ট কৰিছে মই দিলোঁ ৰাতিপুৱা চ' আমাৰ ৰুমৰ পৰা ওলাই এইখন হৈছে ট্ৰেইলাৰ আৰু এইখন হৈছে পাৰ্লাৰ আৰু ফাৰ্ষ্ট আমি ইয়াতে সোমাম আৰু এই ট্ৰেইনিং কৰিব আছে আগতে আৰু এইখন যেহেতু ওচৰতে আছে আমাৰ ৰুমৰ চ' প্ৰায় ইয়াতে কৰা হয় আমি বেলেগত নাযাওঁ আৰু ইয়াতে কৰোঁ আৰু আমাৰ পৰা 30কে লয় চ' এয়া চাওক মই ইয়াতে কৰা হয় খুব ধুনীয়াকৈ কৰি দিয়ে চ' আমি গৈ আছোঁ এই থ্ৰেডিং কৰিলে খুব ধুনীয়াকৈ কৰি দিয়ে ইয়াত সৰস্বতীবিলাক প্লেনিং কেনেকুৱা থ্ৰেডিংটো কৰিব লাগিব কৰিলে বেয়া দেখে চ' ইয়াত লৈছে তাই দিন আৰু কোনো বস্তু এইবিলাক ভাল লগা এইটো ভালে লাগিছে বাৰু এইটোও লাগিছে অলপ ডাঙৰ হ'লে চ' আমাৰ হৈ গ'ল মানে এনেই আৰু সৰু সুৰা বস্তু তেনেকৈ বিশেষ একো হোৱা নাই আৰু এতিয়া গৈছোঁ আমি চাহ খাবলৈ পকৰি আনিবৰ কাৰণে গৈছোঁ যিহেতু বতৰটো ঠাণ্ডা কিবা গৰম খাওঁ লাগিছে গৰম বস্তু আমি আহিলোঁ বজাৰ কৰি বজাৰ মানে কি আৰু সৰু সুৰা তাৰপিছত বেছি বস্তু লোৱা নাই আৰু এতিয়া এইখন আমাৰ ওচৰতে আছে ফাষ্টফুড বস্তু কিবা এটা খাবৰ কাৰণে এখন দুবা ফাষ্টফুড নতুনকৈ খুলিছে ইয়াতে আমাৰ ওচৰতে আৰু নিজে ইয়াত আপোনালোকে বহি খাবও পাৰে লৈ যাব পাৰে এইবিলাক বনাই আছে এইবোৰে আৰু আমাৰ সৰস্বতী পূজা বজাৰ বেলেগ এইখিনি কাপোৰ কানি আৰু আমি খোৱা বস্তু আমি প্ৰসাদৰ বস্তু কিনিব এইফালে বহুত লাগি আছে আৰু ফাইনেলি ৰুম পালোহি আৰু আহিলোঁ বজাৰ চজাৰ কৰি বেছি বজাৰ কাৰণে দেখালোঁ আপোনালোকক বেলেগে সৰস্বতী পূজা বুলি ক'লে কাপোৰ কিনে কিন্তু আমি কাপোৰ নহয় সেয়াই আৰু কি লাগে চেণ্ডেল যায় এইটো চ' ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে চাই জনাব নাপাহৰিব আৰু বহুত ভাল ভিডিঅ' আহি আছে আপোনালোকৰ বাবে আৰু ভাল ভিডিঅ' আহি আছে আপোনালোকৰ বাবে সৰস্বতী পূজা বুলিও মানে ভাল ভিডিঅ' আহি আছে চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব